हेलो एवरीवन আপোনালোক সকলোকে পোনপ্ৰথমে মোৰ ইউটিউব চেনেল আৰবি ব্লগছলৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকক বিহুৰ বহুত শুভেচ্ছা জনালোঁ। আপোনালোকৰ জীৱনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনক তাৰে কামনা কৰিলোঁ আৰু সকলো ভালে থাকক। বহুত দিন ভিডিঅ' আপলোড কৰা হোৱা নাছিলে, যিহেতু মোৰ ফোনটো অলপ প্ৰব্লেম হৈ আছিলে, সেইবাবে ভাবিলোঁ আজি এটা ভিডিঅ' আপলোড কৰোঁ। আজি আমি কুকুৰাৰ মাংস বনাম। আমি কেনেদৰে বনাম আপোনালোকক সকলো দেখাই থাকিম, তেন্তে ভিডিঅ'টো চাওঁ বলক। আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমি ফাৰ্ষ্ট মুৰ্গী মাংসখিনি ধুই এনেদৰে লৈ লৈছোঁ। আমি প্ৰায় মাংস আধা কিলো লৈছোঁ আৰু ইয়াত আমি জোখ অনুসৰি নিমখ হালধি দি দিম আৰু ইয়াত অলপ মিঠাতেল দি দিম আৰু এইখিনি অলপ টাইমৰ বাবেহে থৈ দিম। আৰু ইয়াত আমি আদা নহৰু পেষ্ট এটা কৰি দি দিম, যিহেতু আমি ফাৰ্ষ্টে কৰা নহ'ল সেইবাবে আমি ফাৰ্ষ্টে নিদিলোঁ, লাষ্টতে দিম, একো নাই বাৰু সেইটো। আমি এতিয়া এখন প্লেটত প্ৰয়োজন হোৱা বস্তুখিনি এনেদৰে ধুই পেলাই কাটি লৈছোঁ। মিডিয়াম চাইজৰ বিলাহী 3টা লৈছোঁ আৰু মেথি গুটি 5 ফুৰণ অলপ আৰু আদা টুকুৰামান আৰু জলকীয়া 3টামান লৈছোঁ, ফালি দিছোঁ। যিহেতু আমি কম খাওঁ সেইবাবে আমি কমকৈ লৈছোঁ, আপোনালোকে বেছি খালে বেছি লৈ ল'ব পাৰে। আৰু ৰচুন কেইফুটামান আৰু পিঁয়াজ মিডিয়াম চাইজৰ 3টামান দিছোঁ, আপোনালোকৰ প্ৰয়োজন মতে আপোনালোকে দি ল'ব। এতিয়া আমি এইখিনি অলপ পেষ্ট বনাই আমি মেৰিনেট কৰি থোৱা মাংসখিনিত অলপ দি দিম, যিহেতু আমি ফাৰ্ষ্টে কৰা নাছিলোঁ সেইবাবে দিয়া নাছিলোঁ, এতিয়াই দি দিছোঁ, একো নাই বাৰু সেইটো। কিন্তু আপোনালোকে এইটো ফাৰ্ষ্টে কৰি পেলাই মেৰিনেট কৰি থৈ দিব অলপ টাইম। আৰু ইয়াত আমি কাটি থোৱা পিঁয়াজ 2 টুকুৰামান দি দিছোঁ। এতিয়া আমি এইখিনি অলপ ভালকৈ মিলাই ল'ম আৰু আমি অলপ পাছতহে মছলা ইয়াত ব্যৱহাৰ কৰিম। আমাৰ ওচৰত আৰু বেলেগ মছলা নাছিলে বাবে আমি পেকেটৰ পৰাই অলপ দি দিছোঁ। আমি বেছি নিদিওঁ, অলপ দিছোঁ, যিহেতু বেছি মছলা দি খোৱাটো স্বাস্থ্যৰ বাবে ভাল নহয়, সেইবাবে আমি কমকৈ দিছোঁ। আমি ফাৰ্ষ্ট আলুখিনি ফ্ৰাই কৰি ল'লোঁ, পাছতো দিব পাৰি, কিন্তু আমি এনেদৰে ভাল পাওঁ বাবে এনেদৰে দি লৈছোঁ। কেৰাহীখন গৰম হোৱাত আমি ইয়াত অলপ পৰিমাণে তেল দি লৈছোঁ আৰু ইয়াত আমি মেথি গুটি 5 ফুৰণ অলপ ইয়াত দি দিম। তাৰ পাছতে আমি লং 3-4টামান দি দিম, আপোনালোকৰ ইচ্ছা অনুযায়ী আপোনালোকে দিব পাৰে, মন নগ'লে বা ভাল নালাগিলে নিদিবও পাৰে। আমাৰ গোন্ধটো ভাল লাগে বাবে আমি দি লৈছোঁ আৰু কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে আমি অলপ টাইম এনেদৰে লৰাই থাকিম। তাৰ পাছতে আমি পেষ্ট বনাই থোৱাখিনি ইয়াত দি আকৌ অলপ টাইম ভাজি থাকিম। এতিয়া এইখিনি অলপ ৰং আহিছে, দেখিছে, ইমানো একেবাৰে ৰং হৈ যাব নালাগে, তেতিয়া ইমান ভাল নালাগে আৰু অলপ সেনেকৈয়ে থাকিব লাগে, তেতিয়া ভাল হয়।
আৰু ইয়াত এতিয়া আমি মেৰিনেট কৰি থোৱা মাংসখিনি দি অলপ ভাজি ল'ম আৰু গেছটো ল' ফ্লেমত ৰাখি অলপ টাইমৰ বাবে ঢাকনিখন লগাই থৈ দিম। প্ৰায় আমাৰ মাংসখিনি ফ্ৰাই কৰা হৈ গৈছে। আমি ঢাকনিখন গেছটো ল' ফ্লেমত ৰাখি অলপ টাইম থৈ দিছিলোঁ আৰু অকণমান দেৰি গৈছে, আপোনালোকে সেইটো মন কৰিব। আমাৰ অলপ দেৰি গ'ল। এতিয়া আমি ইয়াত ফ্ৰাই কৰি থোৱা আলুখিনি দি দিম। আলুখিনি দিয়াৰ পাছত আমি মাংসখিনি অলপ টাইম ভাজি থাকিলোঁ আৰু এতিয়া এইখিনি প্ৰায় হৈছে আৰু ইয়াত আমি কাটি থোৱা বিলাহীখিনি দি দিম। আপোনালোকে মন গ'লে বিলাহীখিনি এটা পেষ্ট বনাই দিব পাৰে, কিন্তু আমি এনেদৰে দিছোঁ। সেইটো আপোনালোকৰ নিজৰ কথা, যেনেদৰে দিয়ে আৰু। মাংসখিনি দেখিছেনে ইমান ধুনীয়া কালাৰ আহিছে। বিলাহীখিনি দিয়াৰ পাছত আমি এইখিনি গলি যোৱাৰলৈকে ভাজি থাকিলোঁ আৰু আমি গৰম পানী কৰি থৈছোঁ। আমি অলপ পাছতে গৰম পানীখিনি ইয়াত দি দিম। আপোনালোকে মন কৰিছেনে, আমি মাংসখিনি যিমানেই ফ্ৰাই কৰি আছোঁ তাৰ পৰা তেলটো ওলাই আহি আছে আৰু ইমান ধুনীয়া কালাৰ আহিছে। এতিয়া আমি ইয়াত গৰম কৰি থোৱা পানীখিনি দি দিছোঁ আমাৰ জোখ অনুসৰি। আমাৰ মাংসখিনি হৈছেই। আমি এতিয়া ইয়াত 3টামান নৰসিংহ পাত দি দিম, তেতিয়া গোন্ধটো বেছি ভাল হয়। আৰু ইয়াতে মান ধনিয়া 3টামান পাত আমি কাটি পেলাই দি দিম। ভাল লাগে মান ধনিয়া আৰু নৰসিংহৰ গোন্ধটো।
ইমান ধুনীয়াকৈ মাংসখিনিৰ ওপৰত তেলৰ চামনি পাতি আছে দেখিছেনে। এতিয়া আমি এইখিনি কাঢ়ি থৈ দিম। আজি আমাৰ থালিত আছে মাছ ফ্ৰাই, আলু পিটিকা আৰু বিলাহী 3 পিচ আমি এনেদৰে কাটি লৈছোঁ আৰু মাছৰ পেটু, পিঁয়াজ, ভাত দি বনোৱা হৈছিল আৰু এয়া মাংস আৰু দাইল, ভাত আৰু এপিচ নেমু। আপোনালোকক বাকীবোৰ দেখুওৱা নহ'ল যিহেতু আজি আমি কুকুৰাৰ মাংসৰ ৰেচিপিটোৱে দিছোঁ, সেইবাবে আমি বাকীবোৰ নেদেখালোঁ।